নমস্কাৰ, আজি হৈছে 4 ছেপ্টেম্বৰ। এনি নিউজ 24 সকলো দৰ্শকৰ বাবে লৈ আহিছোঁ আজিৰ বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰি। কোটি কোটি জনতালৈ মোদীৰ দীপাৱলীৰ উপহাৰ, হুৰাহুৰাই হ্ৰাস পাব বস্তুৰ দাম। ভাৰতৰ কোটি কোটি জনতালৈ দীপাৱলীৰ উপহাৰ, প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ উপহাৰ। শীঘ্ৰেই সাধাৰণ জনতাৰ বাবে আহিব ভাল খবৰ। হুৰাহুৰাই হ্ৰাস পাব বহু সামগ্ৰীৰ দাম। কাপোৰ, জোতা, গাড়ী, বাইক, এচিলৈ হ্ৰাস হ'ব দাম। ঔষধ, কেঞ্চাৰ ঔষধৰ GST ৰেহাই দিয়াৰ সম্ভাৱনা। মোদীৰ ঘোষণাৰ পাছত GSTত আহিব সংস্কাৰ। আজিৰ পৰা অনুষ্ঠিত হৈছে GST কাউন্সিলৰ বৈঠক। হ্ৰাস পাব কাপোৰ, জোতা, এচি, টিভিৰ দাম। গাড়ী, বাইককে ধৰি বহু সামগ্ৰীৰ দাম হ'ব হ্ৰাস। পূৰ্বতে GST 51,218 আৰু 28%ৰ 4টা স্লেব আছিল। ধপাত, জৰ্দা, পাণ মছলাৰ দাম বাঢ়িব। 350 চিচিতকৈও অধিক ইঞ্জিন থকা বাইক ব্যয়বহুল হ'ব। বৰ্তমান 2টা স্লেবলৈ হ্ৰাস পাব, কমিব সামগ্ৰীৰ দাম। 12ৰ পৰা 28% GST স্লেবত থকা বস্তুৰ দাম হ্ৰাস পাব। দাম কমিব ঘিউ, মাখন, পনীৰৰ উৎপাদিত সামগ্ৰী, পেকেটিং কৰা ফ্ৰ'জেন শাক-পাচলি, বিস্কুটৰ দাম কমিব। কাপোৰ, জোতাৰ দাম কমিব। খেতিৰ সঁজুলি, চিমেণ্ট, ৰং, টাইলছৰ দাম কমিব। দাম কমিব ছ'লাৰ ৱাটাৰ হিটাৰৰ। পৰৱৰ্তী খবৰ, কা আন্দোলনত 5জন শ্বহীদ হৈছিল। লাখ লাখ বিদেশী আহিব বুলি কৈছিল, কি হ'ল উত্তৰ দিয়ক। কা আন্দোলনত 5জন শ্বহীদ হৈছিল। 5জন শ্বহীদৰ পিতৃ-মাতৃক আজিলৈকে উত্তৰ দিব পৰা নাই দল সংগঠনে। লাখ লাখ মানুহ আহিব বুলি কৈছিল, কি হ'ল। সূৰ্য পশ্চিমৰ পৰা ওলাই বুলি আন্দোলন কৰি লাভ নাই। কালৈ নন ইছ্যু এটাক ইছ্যু কৰি লাভ নাই। কাৰ অধীনত মাত্ৰ 3গৰাকীয়ে অসমত নাগৰিকত্ব পাইছে। অসমত কাৰ জৰিয়তে নাগৰিকত্ব ল'বলৈ কোনো আগ্ৰহী নহয়। কাৰ প্ৰাসংগিকতা অসমত নাই। কাক লৈ ৰাজনীতি কৰি লাভ নাই। কাত আবেদন কোনেও নকৰে, গেৰাণ্টি দিছোঁ। কাৰ আন্দোলনত 5জন শ্বহীদ হ'ল, মাত্ৰ 3জনে নাগৰিকত্ব পাইছে। কা সন্দৰ্ভত পুনৰ মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ। কা আন্দোলনত 5জন শ্বহীদ হৈছিল। 5জন শ্বহীদৰ পিতৃ-মাতৃক আজিলৈকে উত্তৰ দিব পৰা নাই দল সংগঠনে। কাৰ সন্দৰ্ভত পুনৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ। পৰৱৰ্তী খবৰ, 7টা চৰ্ত মানিবই লাগিব, অন্যথা লাখপতি বাইদেৱে নাপাব 25,000 টকা। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী। লাখপতি বাইদেউলৈ জৰুৰী খবৰ, লাখপতি বাইদেউক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। 10,000 টকা পোৱা লাখপতি বাইদেৱে মানিব লাগিব 7টা চৰ্ত। 7টা চৰ্ত মানিলেহে পাব 25,000 টকা। কি চৰ্ত মানিব লাগিব? 10,000 টকাৰে মোবাইল ফোন কিনিব নোৱাৰিব। মোবাইল ফোন কিনিলে নাপাব 25,000 টকা। অবাবত খৰচ কৰিব নোৱাৰিব 10,000 টকা। ব্যৱসায় বাণিজ্যত খৰচ কৰিব লাগিব এই ধন। ঘৰৰ ব্যৱসায়ত দিয়ক, নিজেই ব্যৱসায় কৰক বা গোটত দিয়ক। 10,000 টকা ভাল কামত খৰচ কৰক। 10,000ৰ পিছত 25,000 টকা দিম। 4টা সন্তান জন্ম দিয়া মহিলাই নাপাব 25,000 টকা। সন্তান জন্ম দিওঁতেই সাৱধান। 3টা বাচ্চা থকালৈকে ঠিক আছে, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, জ্যেষ্ঠ অধ্যাপক অজিত দত্তৰ কুকাণ্ড। গাড়ীৰ ভিতৰত ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা। মহাবিদ্যালয়ৰ অধ্যাপকৰ কুকাণ্ড। গাড়ীত লিফ্ট দিয়াৰ নামত ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা। ঐতিহ্যমণ্ডিত বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যাপক অজিত দত্ত। অজিত দত্তই HSৰ প্ৰথম বৰ্ষৰ ছাত্ৰীক কুকাণ্ড কৰাৰ অভিযোগ। ভুক্তভোগী ছাত্ৰীগৰাকীৰ কাষ চাপিছে আৰক্ষী। এই ঘটনাই সমগ্ৰ মহাবিদ্যালয়ত সৃষ্টি কৰিছে জোকাৰি। ছাত্ৰীগৰাকীৰ মোবাইলতো আপত্তিজনক মেছেজ দিয়াৰ অভিযোগ। বিশ্বনাথ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। পূৰ্বেও অজিত দত্তৰ বিৰুদ্ধে নাৰীজনিত বহু অপৰাধ থকাৰ অভিযোগ। মহাবিদ্যালয়ৰ অধ্যাপকৰ কুকাণ্ড। গাড়ীত লিফ্ট দিয়াৰ নামত ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা। পৰৱৰ্তী খবৰ, বিজেপিৰ বিৰুদ্ধে সকলো ৰাজপথলৈ ওলাই আহক, আমাৰ ভৱিষ্যত শেষ, জাতি শেষ। চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সকলোকে ওলাই আহিবলৈ আহ্বান। কাৰ ম্যাদ বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া ডক্টৰ হীৰেন গোহাঁই। বিজেপিৰ আগ্ৰাসী অনুভাৱ দিনে দিনে বৃদ্ধি পাইছে। হিন্দুত্ববাদ আৰু পুঁজিপতিৰ স্বাৰ্থই বিজেপিৰ এজেণ্ডা। কংগ্ৰেছৰ দোষ ডাঙৰ কৰি বিজেপিৰ দোষ ঢাকে। সমগ্ৰ জাতিটো এদিন ইতিহাসৰ পাতৰ পৰা মচা যাব। বিজেপিৰ অপাৰ ক্ষমতা, যি ইচ্ছা অসম তাকে কৰক। গণতন্ত্ৰ তেনেকুৱা বস্তু নহয়, চল বল কৌশল সকলো প্ৰয়োগ কৰে বিজেপিয়ে অসমৰ ভালৰ বাবে কেতিয়াও কাম নকৰে। জাতি ৰক্ষাৰ বাবে আমি ৰাজপথলৈ ওলাই আহিব লাগিব। এনে কাৰণত অস্তিত্বৰ সংকটত পৰিব অসম, অসমীয়া। এই মন্তব্য আমাৰ নহয়, এই মন্তব্য হৈছে ডক্টৰ হীৰেন গোহাঁইৰ। পৰৱৰ্তী খবৰ, এই মুহূৰ্তত উচ্চতম ন্যায়ালয় ডাঙৰ ৰায়। বাংলাদেশৰ পৰা অবৈধভাৱে প্ৰৱেশ কৰা মুছলমান লোক যাব লাগিব জেললৈ। 5 বছৰ পৰ্যন্ত জেলত থাকিব লাগিব অবৈধ মুছলমান লোক। বিদেশী চিনাক্ত কৰক আৰু বিতৰণক লৈ ডাঙৰ পদক্ষেপ কেন্দ্ৰৰ। অবৈধ বাংলাদেশী মুছলমানক বিহা হ'ব 5 লাখ টকাৰ জৰিমনা। বিদেশী ৰাষ্ট্ৰৰ মুছলমান লোকে বৈধ নথিপত্ৰ অবিহনে প্ৰৱেশ কৰিব নোৱাৰিব ভাৰতত। তেনে ক্ষেত্ৰত অবৈধ নাগৰিকক 5 বছৰলৈকে কাৰাদণ্ড বা জৰিমনা বিহা হ'ব। বাংলাদেশৰ পৰা অবৈধভাৱে প্ৰৱেশ কৰা মুছলমান লোক যাব লাগিব জেললৈ। গড়িমাটি হোৱাৰ পৰা তাইজুল ইছলামৰ সহযোগত আনোৱাৰ হুছেইনৰ ৰিপৰ্ট, এনি নিউজ 24।